নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰে পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মোৰ দুৰ্ভগীয়া জীৱনত বহুত কষ্ট কৰিলে খাব পাওঁ, কষ্ট নকৰিলে খাব নাপাওঁ। গতিকে মোৰ চেনেলটো সকলোৱে যাতে ছাপোৰ্ট কৰি যাব। আনক যেনেকৈ ছাপোৰ্ট কৰে মোকো তেনেকৈ ছাপোৰ্ট কৰি যাব, তেতিয়াহে মই আগুৱাই যাব পাৰিম। তাৰে পিছতে মই ৰাতিপুৱা দুটা ব্লাউজো চিলাই কৰিলোঁ। যোৱাকালিতে আধাখিনি চিলাই কৰি থৈছিলোঁ, আজি ৰেডি কৰি থৈ দিলোঁ দুটা। তাৰে পিছত কেনেকুৱা লাগিছে এই দুটা ব্লাউজটো মই চিলাই কৰিলোঁ। তাৰে পিছত ইফালে সিদিনাখনে মাছ মাৰিছিলোঁ আমি, মাছ মাৰোঁতে এনেকৈ থৈ দিছিলোঁ। তাৰে পিছত মই এতিয়া বাছি ল'ম দুটা। আমাৰ সৰুকৈ এডাল আম জোপাও ফুলিছে। কাৰ কাৰ ঘৰত এনেকৈ সৰুকৈ আম জোপা ফুলিছে জনাবচোন। তাৰে পিছতে মই ইফালে মাছখিনি বাছি লৈ এফালে আলু বিলাহী দি বনাইছোঁ। তাৰে পিছতে দুপৰীয়াৰ ভাত সাজ খাবলৈ লৈছোঁ। মোৰ এই দুৰ্ভগীয়া জীৱনটো আপোনালোকে আগুৱাই লৈ যাব বুলি সকলোকে আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, বাই বাই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।